মই সৌৰভ আমাৰ ইউটিউব চেনেল আদিয়ান্ত এণ্টাৰটেইনমেণ্টলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি নতুন এটা কভাৰ ভিডিঅ'ৰ কামত আমি ওলাই গৈছোঁ আৰু আপোনালোকৰ বহুতৰ মাজতে কেইজনমানে কমেণ্ট কৰিছিলে যে তোমালোকে কেনেকৈনো ভিডিঅ'বোৰ বনোৱা, আমাক এবাৰ দেখাবাচোন। আপোনালোকে ক'লে যেতিয়া নিশ্চয় দেখাম। এতিয়া আমি যাত্ৰা কৰিলোঁ আৰু যাত্ৰা কৰোঁতে বৰষুণো দিলে, তাৰ বাবে অলপ পলম হৈ গ'ল। আৰু এটা কথা, আপোনালোক যিসকলে আমাৰ চেনেলটোৰ লগত আগৰ পৰাই জড়িত হৈ আছে তেওঁলোকক সকলোকে ধন্যবাদ। আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। সকলোকে মেকআপ কৰাৰ পিছত অলপ নিজেও কৰিব লাগিব। এতিয়া দেৰিও হৈ গ'ল আমাৰ, তথাপিও আমি শ্বুটটো আৰম্ভ কৰিবই লাগিব। এতিয়া সোনকালে আমি গৈ আছোঁ আৰু এতিয়া চিনাকি কৰি নিদিওঁ, লাহে লাহে চিনাকি কৰি দিম ব'লক সকলোকে। আৰু এতিয়া সকলোবোৰ আলিৰ মাজে মাজে গৈ আছে, মই বাৰু অলপ আগতেই গ'লোঁ। সকলোকে চিনাকি কৰাই দিম। এয়া হৈছে নয়নজিৎ গোৱালা, আমাৰ ফটোগ্ৰাফাৰ, আৰু তাৰ লগতে আমি চিনাকি কৰি দিম এয়া কংকন শইকীয়া, আমাৰ চিনেমেটোগ্ৰাফাৰ। সকলোৱে বহুত কষ্ট কৰিছে, আপোনালোকে ভিডিঅ'টো নাচালে বেয়া লাগিব আমাৰো। আৰু সকলোৱেতো জানেই কিবা কাম কৰাৰ আগত সেৱা কৰি লোৱাটো বহুত দৰকাৰী, তেনেদৰে আমিও সেয়া কৰি ল'লোঁ কেমেৰাৰ আগত। আৰু এতিয়া আমি ফাৰ্ষ্ট শ্বটটো দিলোঁ। এতিয়া প্ৰথম শ্বটটো কমপ্লিট হোৱাৰ লগে লগে আমি ছেকেণ্ড চিনলৈ আগবাঢ়িম। আৰু প্লিজ আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈকে চাব, আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু আটাইতকৈ ডাঙৰ কথা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে আন আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। এয়া হানিৰাজ, তেওঁ ভ্লগিং কৰি আছে, ডেছক্ৰিপশ্যন বক্সত তেওঁ ভ্লগিং এয়া টুৰিষ্টম বৰ্ডলৈ আমাৰ সকলোৰে মৰমৰ। কেনেকুৱা লাগিছে? তাৰ লগতে চিনাকি কৰাই দিম, ইফালে হৈছে পুলিচ শইকীয়া আৰু ইফালে হৈছে পৰি বৰা। আমি চিনাকি কৰাই দিম, এয়া হৈছে এলিনা হাজৰিকা, মোৰ ডান্স পাৰ্টনাৰ, আপোনালোক সকলোৱেতো দেখিছে চাগে। আৰু তাৰ লগতে আমি চিনাকি কৰি দিম, এয়া হৈছে মীনামণি বৰা, মোৰ বা। তেওঁক বহুত থেংক ইউ, বহুত হেল্প কৰিলে। এতিয়া লাহে লাহে সময়ো পাৰ হৈ গৈছে, আমাৰ ফাৰ্ষ্ট ডে কমপ্লিট হৈ গ'ল। এতিয়া আমি ছেকেণ্ড ডে শ্বুটত যাম আৰু অলপমান সেৱা কৰি ল'লোঁ। তাৰপিছত সকলোবোৰ ওলাইছে আৰু এয়া হৈছে অৰূপ বৰা, তেওঁৰ টাইমতছে বহুত লেট যোৱা। এয়া আমি ছেকেণ্ড ডে কাৰণে গৈ আছোঁ পলিহঁতৰ ঘৰত, আৰু পলিহঁতৰ ঘৰত গৈ পেলাই আপোনালোকক লগ পাম। এতিয়া আমি আহিছোঁ পলিহঁতৰ ঘৰত। অলপ দূৰত আছে, বাকীখিনি খোজকাঢ়ি যাওঁ। সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আমি গৈ আছোঁ লোকেশ্যনলৈ, আপোনালোকক বেক কেমেৰা দেখাই দিম। দেখাই আছোঁ, ভিউটোতো দেখিছে আপোনালোকে কিমান ধুনীয়া। ভিডিঅ'টো চাই ভাল পাব চাগে। ভিডিঅ'টো যদি চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰি দিব। আৰু যিমান পাৰে সকলোকে শ্বেয়াৰ কৰিব, ভিডিঅ'টো দেখাব। আৰু আমাৰ অৱস্থাটো দেখি পেলাইতো আপোনালোক সকলোৱে গম পাই যে কিমান গৰমত শ্বুট কৰিব লগা হৈছে। তথাপিও আমি এতিয়া নেক্সট লোকেশ্যন গৈ আছোঁ, আৰু এতিয়া আমি গাড়ীত গৈ আছোঁ। বাকীখিনি পালেগৈ, আমি অলপ দেৰিকৈ পালোঁগৈ। তথাপিও চাওঁ আহকচোন কি ক'ত হয়। এতিয়া আমাৰ লাঞ্চ ব্ৰেকৰ কাৰণে বায়ে হোটেলৰ পৰা সকলোৰে কাৰণে অৰ্ডাৰ কৰি আছিলে। আৰু ব'লকচোন আৰু কি কি হয় শ্বুটত চাই থাকোঁ। আহকচোন কি কি হৈ আছে শ্বুটত আমি চাওঁগৈ এবাৰ, আৰু সকলোকে আপোনালোকৰ আগত লগ কৰাই দিম। এতিয়া শ্বুটটো ভালে ভালে কমপ্লিট হৈ গ'ল। তাৰপিছত আমি নেক্সট জেগালৈ যাবলৈ ওলাইছোঁ, আৰু সকলোৱে দেৰি কৰি আছে, সেইকাৰণে সোনকালে মাতিছোঁ জল্দি আহোঁ বুলি। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।
কৰিব আৰু তাৰ নাপাহৰিব লগতে ঘণ্টাতে দবাই দিব সকলোকে প্ৰেক্টিচ কৰাইছোঁ প্ৰেক্টিচ কৰাই হোৱাৰ পিছত আমি শ্বুটটো ল'ম আৰু সকলোৱে বহুত ভাল কৰিছে আৰু এয়া সকলোবোৰ অলপ ৰেষ্ট লৈছে আৰু তাৰ লগতে এতিয়া চিনাকি কৰি দিম ইফালে আছে আমাৰ দৰ্পণ দা আৰু ইফালে মানস দা শুই আছে চাগে আৰু কেমেৰা যোনে কৰিছে এয়া হৈছে লুহিত লুহিতে মোক কেমেৰা কৰিছে এতিয়ানো মইনো কি কৈ আছে মই গমেই নাপাওঁ তথাপিও কৈছোঁ চাগে আমাৰ চেনেলটো লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব থেংক ইউ কেনেকুৱা এক্সপিৰিয়েঞ্চ বুট কোৱা নাই আচ্ছা এক্সপিৰিয়েঞ্চ জুই না অ'কে হাই লিনাবা এক্সপিৰিয়েঞ্চ কেনেকুৱা বহুত ভাল না আচ্ছা হাই পলিবা এক্সপিৰিয়েঞ্চ কেনেকুৱা হে ভাল লাগিছে গৈ গৰমটো কেনেকুৱা হে দা বুট মাৰা বুট মাৰি দিয়া নপৰিল বাৰু হাই মানস দা এতিয়া আমি চিনাকি কৰাই দিম এয়া হৈছে মানস প্ৰতিম বৰা এতিয়া কি কম এক্সপিৰিয়েঞ্চ কেনেকুৱা এতিয়া কিবা ক'বানে নকওঁ সোমাইছে নে সোমাবা সোমাবা আৰু আমাৰ ভিডিঅ'বোৰৰ মাজত এনেকুৱা ধৰণৰ ধেমালিবোৰ হৈ থাকে শ্বুটৰ কাৰণে গৈ আছে এয়া গৈ আছে চব টেষ্ট মাবা এতিয়া ল'ৰাটোৱে গালি খালে বাৰু তথাপিও এয়া হৈছে লোহিত বৰা সকলোৰে মৰমৰ হয় এতিয়া টাইমো হৈছে একচুৱেলি আমাৰ অৰ্ডাৰটো আহি পোৱা নাছিলে সেইকাৰণে আমি অলপ ৰৈ দিলোঁ তেওঁলোকক খাবলৈ দি চব বহি আছে এয়া অৰূপ দা পলিবা এলিনা বা সৌৰভ দাই কিবা বুজাই আছে সিহঁতক তেনেদৰে ধেমালিবোৰ পাৰ কৰি পেলাই আমি 3 নম্বৰ দিনৰ শ্বুটিঙলৈ আগবাঢ়িলোঁ আজি আমি আহিছোঁ বেলেগ এটা লোকেশ্যন আৰু আজি বেলেগ এটা ড্ৰেছত বেলেগ এটা লোকেশ্যনত আৰু বেলেগ এটা লুকত আমি আহিছোঁ বাকীখিনি কামখিনি কৰিবলৈ বাকী পিছফালে আছে অৰূপ দা হাই আহা মানে কেনেকৈ আহিম এতিয়া আহি থাকা লোকেশ্যনবোৰ দেখুৱাই দিয়া নাই বহুত ধুনীয়া হয় লোকেশ্যনটো চাব পৰা তো এতিয়া সেইফালে দেখাই দিয়া সেইফালে আহি আছে বাকীবোৰ এইয়া সৰু সৰু যে জেগাখিনি আমি চাব আহিছোঁ বাকীখিনি পিছফালে আহি আছে আপোনালোকে ভিডিঅ'টো চাব ইমান ভালকৈ ভ্লগ কৰিব নাজানো তথাপিও প্ৰথমবাৰ ৰিকুৱেষ্ট আহিছিল যে ভিডিঅ' কেনেকৈ কৰা দেখাবাচোন পাৰিলে তো সেইকাৰণে আমি অলপ চেষ্টা কৰিলোঁ যাতে কোনেও বেয়া ভাবি নলয় আৰু আমাৰ এইকণ চেষ্টাক আপোনালোকে সঁহাৰি জনালে আমি ভাল লাগিব আৰু আমাৰ হয় নাই আৰু সৌৰভৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব অ'কে হাঁহি ধেমালি কৰি থকাৰ মাজতে আমি তিনিওজন বোকাত সোমালোঁ যি কি নহওক সেই দিনটো আমাৰ সকলোৰে কাৰণে মনত ৰাখিবলগীয়া দিন আছিলে আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাককচোন কি হয় আপোনালোকে দেখা পাব লোকেশ্যন যাব লাগিব বহুত ধুনীয়া লোকেশ্যনৰ মাজত আমি এটা শ্বুটিং কৰি আছোঁ আৰু আপোনালোকে জনাব ভিডিঅ'টোৰ কোৰিঅ'গ্ৰাফ কেনেকুৱা পাইছে মই যিমানটো পাৰোঁ সিমানটো চেষ্টা কৰিছোঁ আপোনালোকলৈ এটা ভাল ভিডিঅ' উপহাৰ দিবলৈ আৰু তেনেকৈ কৰি যাওঁতেই ৰাতি হৈ গ'ল এতিয়া নাইট শ্বুটৰ অলপমান প্ৰিপেৰেশ্যন কৰিছোঁ
ফাইনেলি আমাৰ নাইট শ্বুট কমপ্লিট হৈ গ'ল আৰু লাষ্ট ডে ফাইনেল শ্বুটৰ দিনাখন আমি গৈ আছোঁ এতিয়া। লোকেশ্যনটো দেখিছে বহুত ধুনীয়া হৈ আছে আৰু এইফালে টুৰিষ্টমাই আমাক সকলোকে দেখাইছে লোকেশ্যনটো আৰু তাত মই বুজাই আছোঁ তেওঁলোকক কি কৰিব লাগে কি কৰিব নালাগে আৰু আপোনালোকক চিনাকি কৰাই দিম। এয়া হৈছে প্ৰিয়া গায়ন, এওঁ বহুতখিনি হেল্প কৰিলে আমাক, থেংক ইউ তাৰ বাবে। এতিয়া চিনাকি কৰাই দিম, ইফালে হৈছে নৱনীতা দাস আৰু ইফালে হৈছে গুঞ্জনা বৰদলৈ। তেওঁলোকক চৰি অলপ লেটকৈ ইণ্ট্ৰডিউচ কৰি দিয়াৰ কাৰণে। আৰু আপোনালোকেতো লোকেশ্যনটো দেখিছেই বহুত ধুনীয়া হৈ আছে। লাষ্টত সকলোকে ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ বিচাৰে আমাক প্লিজ কমেণ্ট কৰি জনাব, যাতে আপোনালোকৰ বাবে নতুন নতুন ভিডিঅ' চেনেলটো আপলোড কৰিব পাৰোঁ। আৰু অকণ দূৰলৈ যোৱাচোন। আৰু অলপ চলা। চেনেলটোত আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল পায় প্লিজ কমেণ্ট কৰি জনাব, যাতে নতুন নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব পাৰোঁ। ধন্যবাদ।